দুখীয়া মানুহ অলপ পানী নথকাকে গৰু গা ধুৱাব লাগিব। এতিয়া ধনী মানুহে পুখুৰী খান্দি পানী ভৰাই হেৰি কৰে, কিন্তু আমাৰ নাই নহয়। শুকান পুখুৰীতে গা ধুৱাব লাগিব। গোটেই গাঁওখনত গৰু এইকেইজনী তোমাৰ চেউজনী কি হ'ল আছে নাই? চেউজনী গাখীৰ নিদিয়া বেছি দিলো। বেছি দিলা। হেল্ল' গাইজ, কি খবৰ? তো আকৌ আহিলোঁ তো আপোনালোকে চাইছে নিতুপন অসম চেনেল। তো আজি দেখাম আপোনালোকক মানে আজি যিহেতু গৰু বিহু, তো গৰু বিহু তাকে ভিডিঅ' এটা বনাম। তো আমাৰ ইয়াত মানে গা ধোৱা গৰু গা ধোৱা তাৰে ভিডিঅ' এটা বনাম, তো চাই থাকিব। আৰু সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। তো বৰ্তমান এতিয়া গৈ আছোঁ য'ত মানে আমাৰতো গৰু নাই, তো গা ধোৱা হোৱা নাই, তাকে মানে এতিয়া মানে য'ত গা ধুৱাই তো তাতে যাম। তো আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা লাগে, তো সকলোৱে চাই থাকিব। ৰাতিপুৱা শুই উঠি আহি গ'লোঁ, তো ইয়াত মানে ভিডিঅ' বনাবলৈ আহিলোঁ আপোনালোকৰ বাবে। তো চাই থাকিব কেনেকুৱা লাগে ভিডিঅ'টো সকলোৱে। এতিয়া গৈ আছোঁ বৰ্তমান য'ত গৰু গা ধুৱাই আছে, তো তাত গৈ আছোঁ। তো সকলো দেখাম, তো চাব। মানুহ কিমান হ'ব নাজানো, খালি এতিয়া আগতে বহুত হয়। তো চাব এতিয়া বৰ্তমান পামগৈ, তো চাই থাকক। তো গাইজ পথাৰ পাই গ'লি, তো আপোনালোকে চাই থাকিব কেনেকুৱা লাগে ভিডিঅ'টো। এইফালে দেখিছে গৰু চাওক, গৰু গা ধুৱাবলৈ পূৰা খেদি ফুৰিছে। তো এইফালে এটা ভিডিঅ' বনাই আছে, এইটো দেখিছে, তো চাই থাকিব। তো গাইজ এইফালে দেখিবলৈ পাইছে মানে মানুহ লাহেকৈ গোট খাইছে। গৰুটো আহি গ'ল, চব লৈ আহিলে, মানুহ আহিছে লাহে পিছে পিছে। মানে কিছুমানে কেইবাটাও গৰু আছেতো সেনেকৈ। তো এই চাককেইখন চাব কেনেকুৱা, তো মাখিয়তী লৈ আছে, লগত দীঘলতি লৈ আছে, তো চাব। তো গাইজ এতিয়া চাটকেইখন দেখাম, তো আপোনালোকে চাব। গছ আনে মানে খুলি গৈছেতো পেন কি আছে। তো গাইজ এতিয়া চাটকেইখন দেখাম, তো আপোনালোকে চাব। এই চাটকেইখন চাট বুলি কওঁ আমি, তো সকলো দেখাম, এতিয়া চাই থাকিব কেনেকুৱা লাগে। এইখন চাক দেই, এইখন চাক। এইখন চাট চাই লওক কেনেকুৱা। চাটখন দেখা চাটখন চাই লওক, কি মজা লাগিছে দেখি। আমাৰ এইফালে এনেকৈ মানে হেৰি কৰা হয়, তো চাৰ এনেকৈ বনোৱা হয়, চাই লওক দেখিলে। এইটো হ'ল দেৱৰাজ, তো এইও গৰু ধুৱাব এতিয়া। তো সকলো দেখাম, তো চাই থাকিব। তো সকলো ৰেডি হৈ গৈছে। তো গাইজ ওচৰত মানে বিচাৰিছে, তাতে গৰুকেইটা নিব, তাতে গা ধুৱাব। তো দেখাম, তো আপোনালোকে চাই থাকিব। তো গাইজ এতিয়া মানে মানুহ নাই, তো বহুতে কম, তো চাই আছে আপোনালোকে, সেনেকৈ চাই থাকিব। কাৰণ ভাগৰ লাগি গ'লে গৰু খেদাই খেদাই। দিলে যে খুব খেদাইছে এনা, এইটো ব্ৰাইটনেছ দেই। এটা যাওঁ দিবি, সেইটো এটা গ'লেই সেইটো সেই ফেলা গৈছে গোটেইখিনি গ'লে। তো এইফালে দেখিছে মানে নিয়ম নীতি কৰিব মানে ইয়াত সেৱা কৰিব। তো চাই দিব আপোনালোকে। হলুগা পঢ়াবলৈ চান্স আছে। দেৱাস্তৰ ওচৰলৈ আকৌ। তো গাইজ গা ক'ত ধুব সকলো দেখাম, তো চাই দিব আপোনালোকে। এই ফিচাৰীটোত গা ধুৱাব। তো গাইজ দেখিছে গৰু আনিছে ইয়াত, মানে এই ফিচাৰীটোলৈ আনিছে, তো ইয়াতে গা ধুৱাব। সেইটো পানী ইমান নাই, অলপ আছে। তো চব আহি গ'ল।
অলপ সকলো দেখাম তো আপোনালোকে চাই থাকিব কেনেকুৱা লাগে ভিডিঅ'টো। এইফালে পেকেট ভিতৰতে হৈ আছে, লাগিবই বোলে, নহ'লে নহ'বই। এইফালে আছে মাখিয়তী আদি গ্লৰি ন। পাইনা নাম ঐ কিয় কৰিম কৰে আপোনালোকে কি ধুনীয়াকে হেৰি কৰি আছে, কি ধুনীয়াকে নিয়ম চাওক, চব হেৰি নাই এইফালে গা ধুব আহিছে ধুৱাবলগীয়া হৈছে। আজি সৰুৰ পৰা এইটো পৰ্যায় দেখা নাই, আজি প্ৰথমবাৰ দেখিছো। আমাৰ পথাৰখন চবতছে দ, কিন্তু পানী নাই। দেখিছে গৰু গা ধুবলৈ ৰেডি হৈ গ'ল চব। আমি দুখীয়া মানুহ অলপ পানী নথকাকে গৰু গা ধুৱাব লাগিব। এতিয়া ধনী মানুহে পুখুৰী খান্দি পানী ভৰাই হেৰি কৰে, কিন্তু আমাৰ নাই নহয়। পুখুৰীতে গা ধুৱাব লাগিব। মই বিহু ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ চবকে, অসমবাসীলৈ শুভেচ্ছা থাকিল। তাৰপিছত ধন্যবাদ। চাট লৈ ৰেডি হৈছে চব, সকলো ৰেডি হৈ গ'ল। গৰু চব নমাইলে দেখিলে গা ধুৱাওঁতে চাব কেৰেলা খাট বেঙেনা গৰু নাইকিয়া হৈ গৈছে পৃথিৱীত, গৰু নাইকিয়া গৈছে। ট্ৰেক্টৰ ওলাই গ'ল। আগতে গৰু বুলি ক'লে গোটেই পথাৰ নধৰা হৈ থাকে, কিন্তু আজি চাওক, আপোনালোকে নিজেই চাওক, গৰু আজি কিমান পৰিমাণে কমটি হৈ গৈছে। আমাৰ গোটেই গাঁওখনত গৰু এইকেইজনী। তোমাৰ চেউজনী কি হ'ল, আছে নাই? চেউজনী গাখীৰ নিদিয়া বেছি দিলা। ঠিক আছে, এইফালে এতিয়া ভাল কেমেৰা মজা এতিয়া গা ধুৱাব এতিয়া গা ধুৱাইছে দেখিছে, দেখিছে পুৰা সকলো মানে এতিয়া চাট মাৰি আছে, দেখিছে গা ধুৱাই আছে। চাব এইবিলাক এটা ভিডিঅ' বনাইছে লগতো এইবিলাক গৰু। জয় শ্ৰীৰাম। দে আৰু দে দে বিহু গৰু বিহু বুলি কোৱা হয়। এতিয়া ভাল কাম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যে বিহুটোক আমাৰ বিশ্ব দৰবাৰত আজি 14 এপ্ৰিল আমি ইয়াৰ পৰাই সহায় জনাইছো। চাব পাইছো 14 এপ্ৰিল কালি আছিলে নি? আজি কৰিব, কালি কৰিলে আজি হয় নাই? কালি কৰিলে মানে লাও চব বুটলি আছে। আজি ভিডিঅ'টো ইমানেই, সকলো চব ধন্যবাদ থাকিল। এতিয়া ঘৰলৈ যাওঁ, সকলো দেখালোঁ, সকলো চব এতিয়া ঘৰে ঘৰে গৈছে।
মানে